हेलो ভিউৱাৰ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি এনেকুৱা জেগা এডোখৰত বহি আছোঁ নহয়, ইমান ধুনীয়া চবফালে সেউজীয়া পৰিৱেশ, পকা ধাননি ইফালে চাব দেই, ইমান ধুনীয়াকৈ পানী বৈছে নহয় জান এখনত। ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁচোন। অকলে বহি আছোঁ, মানুহজন আহিছে কচু কাটি আছে দেই গাহৰিৰ কাৰণে। মই ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁচোন, ব'লকচোন চাওঁ। এইখনে হৈছে আমাৰ জানখন। ইমান ধুনীয়াকৈ পানী বৈছে চাওকচোন। পানী মাতটো শুনি মানে মোৰ দেখা লাগি গ'ল আপোনালোকক। চাওকচোন ইমান ধুনীয়াকৈ পানীটো বৈছে, এইফালে বালি, এইফালে পানী বৈছে। সেইফালে মানুহজনে কচু কাটি আছে দেই গাহৰিৰ কাৰণে। গাহৰি থাকিলে দেখিছেনে এনেকুৱা হয় আৰু, কচু বিচাৰি নিব লাগে য'ৰ পৰা, বনাই খুৱাব লাগে সিজাই। সেইফালে কচু কাটি আছে মানে। ইফালে পকা ধান পকিছে আৰু ধান।